46টা পদত একেলগতে তেওঁ উত্তীৰ্ণ হৈছে। 8জন মানুহে 26টা পদত উত্তীৰ্ণ হৈ গ'ল, কিন্তু চাকৰি পাব 8জনে, তেতিয়াহ'লে মাজতে লুকাই থাকি গ'ল 18টা পদ। বাজেট যিটো ভাষণ দিছে এইবাৰ, এই বাজেট ভাষণ পৰ্যন্ত অৰ্থাৎ মাৰ্চ মাহ পৰ্যন্ত বিজেপি চৰকাৰখনে নিবনুৱাৰ নিযুক্তি দিছে 41,920টা। 41,920টা পদত তেওঁলোকে নিযুক্তি দিছে। তাৰ পৰৱৰ্তী সময়ত এতিয়া দেখা গ'ল যে এইকেইদিনৰ ভিতৰত নিবনুৱাৰ নিযুক্তিৰ সংখ্যাটো যিকেইটা এতিয়ালৈকে ৰিজাল্ট ওলাইছে, এতিয়ালৈকে চাকৰি দিয়া নাই, এপইণ্টমেণ্ট দিয়া নাই, কিন্তু এতিয়ালৈকে যিকেইটা ৰিজাল্ট ওলাইছে তাৰ সংখ্যাটো হ'ল 39,567। 39,567ৰ ভিতৰতো কেইটামানৰ ৰিজাল্ট ওলোৱা নাই, 236টা নে কেইটামান ৰিজাল্ট ওলোৱা নাই, কমকৈ ওলাইছে। তাৰ ভিতৰত ADR-ৰ জৰিয়তে 25,807টা পদ, স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ 5,799টা পদ, শিক্ষা বিভাগত 2,231টা পদ, আৰু কালিলৈ নিযুক্তি দিব বুলি কৈছে, ঘোষণা দিছে যে 5,730জন। এই গোটেইকেইটা ধৰিলে 39,567জন হয়। 41,920জন বাজেটলৈকে দিয়া নিযুক্তি, আৰু বৰ্তমান সময়ত দিবলগীয়া অৰ্থাৎ 10 মে'ৰ ভিতৰত দিবলগীয়া নিযুক্তি 39,567জন, তাৰো অলপ কম আছে আকৌ দেই। এই দুইটা লগ লগাই দিলে হ'বগৈ সৰ্বমুঠ 81,487জন। এবছৰত 1 লাখ নিবনুৱাৰ নিযুক্তি দিম বুলি কৈছিলে, সেইটোত তেওঁলোক ব্যৰ্থ হ'ল। 2 বছৰতো এতিয়ালৈকে 1 লাখ নিবনুৱাৰ নিযুক্তি দিব পৰা নাই। 31 মাৰ্চ পাৰ হৈ গ'ল, বছৰটো শেষ। এতিয়া 11 মে' তাৰিখৰ দিনা অমিত শ্বাহ যেতিয়া আহিব, সেইদিনা তেওঁলোকে কৈছে যে সেইদিনা তেওঁলোকে 50,000 মানুহক নিযুক্তি দিব, এনেকৈ ঘোষণা কৰি আছে। কিন্তু দেখা গৈছে যে কাইলৈ দিবলগীয়া ৰিজাল্টলৈকে যদি ধৰোঁ, তেতিয়াহ'লে 39,567টা পদৰহে ৰিজাল্ট দিয়া হ'বগৈ। তাৰ ভিতৰতো 236টা নে কেইটা পদৰ ৰিজাল্ট দিবলৈ থাকি গ'ল। স্বাস্থ্য বিভাগত 5,799জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিছে। এই যি তথ্য, এই তথ্যত আমাৰ ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীয়ে এটা কম্প্ৰেহেনচিভ গৱেষণা কৰিছিলে যে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ যি 5,799টা পদত নিযুক্তি দিছিলে, নিযুক্তিৰ কাৰণে ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰিলে, এই 5,799টা পদৰ এটা পদতে মই ৰোল নাম্বাৰটো গাই দিছোঁ, 40708760 ৰোল নাম্বাৰ প্ৰাৰ্থীজনে 46টা পদত একেলগতে তেওঁ উত্তীৰ্ণ হৈছে। মই ৰোল নাম্বাৰকেইটা এটা এটাকৈ গাই দিছোঁ, মই 4টা বা 5টা ৰোল নাম্বাৰ গাই দিম। এটা ৰোল নাম্বাৰৰ এজন প্ৰাৰ্থী, মই মানুহজনৰ নামটো গাই নিদিওঁ, কাৰণ সেইটো মই তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব, মই তেওঁক জনমানসত তেওঁ সুনামটো মই কৰা হ'ব, গতিকে মই নামটো গাই নিদিওঁ, কেৱল আপোনালোকক ৰোল নাম্বাৰটো, উত্তীৰ্ণ হোৱা প্ৰাৰ্থীজনৰ ৰোল নাম্বাৰটো আৰু সেই উত্তীৰ্ণ হোৱা প্ৰাৰ্থীজনে কেইটা পদত উত্তীৰ্ণ হৈছে সেই কথাটো মই গাই দিব খুজিছোঁ। স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ এটা পদত 40708760 ৰোল নাম্বাৰৰ প্ৰাৰ্থীজনে 46টা পদত উত্তীৰ্ণ হৈছে, 46টা পদত উত্তীৰ্ণ হৈছে। 40740025 নম্বৰৰ প্ৰাৰ্থীজনে 45টা পদত একেলগতে উত্তীৰ্ণ হৈছে। 40701919 আৰু 4070848662 নম্বৰৰ প্ৰাৰ্থীজনে 44টা আৰু 44টা পদত উত্তীৰ্ণ হৈছে। 40736885 এই নম্বৰৰ প্ৰাৰ্থীজন, 4080039337 এই নম্বৰৰ প্ৰাৰ্থীজন, আৰু 41706583 এই নম্বৰৰ প্ৰাৰ্থীজন। এইকেইজন প্ৰাৰ্থীয়ে প্ৰত্যেকজনে 40টাকৈ পদত তেওঁলোক উত্তীৰ্ণ হৈছে। মই বাকীবিলাক আৰু গাই নাথাকোঁ। ইয়াত অলপ আগতে যিটো ৰোল নাম্বাৰ মই গাইছিলোঁ, 40740025, কোন কোন পদত তেওঁ উত্তীৰ্ণ হৈছে তাৰ তালিকাখন যদি আপুনি চায়, তেতিয়াহ'লে তাত দেখিবলৈ পাব যে একেজন মানুহে এনিমেল এটেণ্ডেণ্ট, এনিমেল কিপাৰ তাতো উত্তীৰ্ণ হৈছে, এটেণ্ডেণ্ট বৰ্ড 01ত, এটেণ্ডেণ্ট বৰ্ড 03ত, আয়ুৰ্বেদিক গ্ৰেড 4ত বৰ্ড 4, কাৰ্পেণ্টাৰ হেল্পাৰ এইটোতো উত্তীৰ্ণ হৈছে একেজন, ধুবি
তাতো উত্তীৰ্ণ হৈছে, ইলেক্ট্ৰিকেল হেল্পাৰ তাতো উত্তীৰ্ণ হৈছে, ইলেক্ট্ৰিকেল যোগালী তাতো উত্তীৰ্ণ হৈছে, ফিল্ড ৱৰ্কাৰ তাতো উত্তীৰ্ণ হৈছে, গ্ৰেড 4 হেণ্ডিমেন তাতো উত্তীৰ্ণ হৈছে, গ্ৰেড 4 লেবৰেটৰী এটেণ্ডেণ্ট তাতো উত্তীৰ্ণ হৈছে। মই ইমানখিনি গাই থাকিলে আপোনালোকৰ আমনি লাগিব। তো এই ৰোল নাম্বাৰটো স্বাস্থ্য বিভাগৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ যিটো এইবাৰ ৰিজাল্ট দিলে কেইদিনমানৰ আগতে, তাত এটা ৰোল নাম্বাৰে কিমান একেটা 4ৰ্থ বৰ্গৰ কোন কোন পদবীত মানে উত্তীৰ্ণ হৈছে তাৰ তালিকা। এতিয়া মই ADR সেই নিযুক্তিত উত্তীৰ্ণ হোৱা আপোনালোকে সকলোৱে জানে যে গ্ৰেড 3 আৰু গ্ৰেড 4 টোটেল পোষ্ট আছিলে 25,807টা। এই যিটো পৰীক্ষা, এই পৰীক্ষাটোত যদি আমি চাওঁ তেতিয়াহ'লে মই আপোনালোকক ইয়াত 8জন কেণ্ডিডেটৰ ইয়াত মই আপোনালোকক এটা তথ্য দিব খোজোঁ। ইয়াত 8জন কেণ্ডিডেট, এজন হ'ল এজন কেণ্ডিডেট, তেওঁ এটা দুটা, এজন কেণ্ডিডেটে এপ্লিকেশ্যন নাম্বাৰ 2210, এই এপ্লিকেণ্টজনে পাছ কৰিছে পাব্লিক ৱৰ্কছ বিল্ডিং ডিপাৰ্টমেণ্ট এষ্টাব্লিছমেণ্ট PWD জুনিয়ৰ এছিষ্টেণ্টত পাছ কৰিছে। আকৌ এই একেজন মানুহে পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্টত এইবাৰ আকৌ এছেট পাছ কৰিছে। অৰ্থাৎ এজনে দুটা ডিপাৰ্টমেণ্টত পাছ কৰিলে, একেজন প্ৰাৰ্থীয়ে দুটাত পাছ কৰিলে। ইয়াৰ পিছৰজনে 4টাত পাছ কৰিলে, ফাইনেন্সত পাছ কৰিলে, ফুড এণ্ড চিভিল ছাপ্লাইত পাছ কৰিলে, ফাইনেন্সত জুনিয়ৰ একাউণ্টেণ্ট হিচাপে, একাউণ্টেণ্ট এছিষ্টেণ্ট, ফুড এণ্ড চিভিল ছাপ্লাইত ছাব ইনস্পেক্টৰ হিচাপে, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত চাৰ্কুল অৰ্গেনাইজাৰ BDO হিচাপে, আৰু পাব্লিক ৱৰ্কছত SA হিচাপে। ইয়াত 4টা পৰীক্ষাত পাছ কৰিলে। তাৰ পাছৰটোত পাছ কৰিলে, পাছৰজনে পাছ কৰিলে 1, 2, 3, 4টাত। তাৰ পাছৰজনে পাছ কৰিলে 1, 2টাত। তাৰ পাছৰজনে পাছ কৰিলে 1, 2, 3, 4টাত। তাৰ পাছৰজনে পাছ কৰিলে 1, 2, 3টাত। তাৰ পাছৰজনে পাছ কৰিলে 1, 2, 3, 4টাত। তাৰ পাছৰজনে পাছ কৰিলে 1, 2টাত। আৰু 8 নম্বৰজনে পাছ কৰিলে 1, 2, 3টাত। এতিয়া দেখা গ'ল যে 8জন প্ৰাৰ্থীয়ে মুঠ 26টা পদত উত্তীৰ্ণ হৈছে। তেওঁলোক উত্তীৰ্ণ হ'ল 26টা পদত। এটা 26 বিয়োগ 8, তেতিয়াহ'লে দেখা গ'ল যে 18টা পদ থাকি গুচি গ'ল। 18টা পদ থাকি গুচি গ'ল। এতিয়া চৰকাৰে ক'লে যে আমি 26টা পদৰ কাৰণে ফলাফল ঘোষণা কৰি দিলোঁ, 26টা পদতে চাকৰি পাব। কিন্তু আচলতে চাকৰি পাব 8টা পদত। এতিয়া যিমানবিলাক কেণ্ডিডেট আছে, যিবিলাকে পৰীক্ষা দিছিলে, তেওঁলোকে এই সমস্যাটোৰ নাম দিছে অভাৰলেপিং। অৰ্থাৎ একেটা পদতে এজন মানুহে 4টা বা 5টাকৈ পদত উত্তীৰ্ণ হৈছে, 8জন মানুহে 26টা পদত উত্তীৰ্ণ হৈ গ'ল, কিন্তু চাকৰি পাব 8জনে। তেতিয়াহ'লে মাজতে লুকাই থাকি গ'ল 18টা পদ। কিন্তু চৰকাৰে ঘোষণা কৰি দিলে যে 26টা পদতে তেওঁলোকে উত্তীৰ্ণ হৈছে, গতিকে 26টা পদতে 11 মে' তাৰিখৰ দিনা তেওঁলোকে চাকৰি দিব। 8জন কেণ্ডিডেটৰ ইয়াত উদাহৰণটো দাঙি ধৰিলোঁ। আটাইবিলাক এটা কম্প্ৰেহেনচিভ বা সামগ্ৰিক তথ্য মই দিয়াটো সম্ভৱপৰ নহয়। কেলে চৰকাৰে এটা অত্যন্ত বুদ্ধিয়কৰ কাম কৰিলে। এটা পদৰ গোটেই ৰিজাল্টবিলাক একেলগতে দি দিয়া নাই। সেইকাৰণে কোনো মানুহে গোটেই ৰিজাল্টটো একেলগতে চাব নোৱাৰে যে কোন কোন ৰোল নাম্বাৰে পৰীক্ষাটোত পাছ কৰিলে। তেওঁলোকে কি কৰিছে যে যিজনৰ যিটো ৰোল নাম্বাৰ আছে, সেই ৰোল নাম্বাৰটো ক্লিক কৰিলেহে তেওঁ কোনটো পদত উত্তীৰ্ণ হ'ল নে নহ'ল সেই কথাটো তেওঁ গম পাব। উত্তীৰ্ণ হোৱা মানুহবিলাকে তেওঁলোকে ফূৰ্তিতে কৈ দিলে যে মই 8টা পদত উত্তীৰ্ণ হ'ল। তেওঁ নিজেই তাৰ লিষ্টখন বনাই, তেওঁ ৰোল নাম্বাৰটো লিখি তেওঁ ফেচবুকত বা হোৱাটছআপত সেইটো ভাইৰেল কৰি দিলে যে মই 8টা পদত উত্তীৰ্ণ হ'লোঁ। তেওঁৰ কাৰণে ফূৰ্তিৰ কথা, তেওঁৰ কাৰণে কোনো এইটো অন্যায় কথা নহয়। তেওঁ 8টা পদত পৰীক্ষা দিছে, গতিকে 8টা পদতে উত্তীৰ্ণ হৈছে, গতিকে ডেফিনেটলি তেওঁ এইটো গৌৰৱ কৰিবই। গৌৰৱ কৰোঁতে তেতিয়াহ'লে মানুহবিলাকে এই গোটেই বিষয়টোক লৈ যিসকলে গৱেষণা কৰি আছিলে, গৱেষণা কৰি থকা মানুহবিলাকে ফেচবুকত সেইবিলাক কথা দেখি, হোৱাটছআপত এইবিলাক কথা দেখি, অথবা তেওঁলোকৰ স্থানীয় যিবিলাক কেণ্ডিডেট আছিলে সেই কেণ্ডিডেটসকলৰ লগত কথা পাতি তেওঁলোকে এনেকৈ লিষ্ট এখন উলিয়াই পেলাইছে। একেজন প্ৰাৰ্থীয়ে কেইবাটাও পদতে আচলতে উত্তীৰ্ণ হৈছে, কিন্তু চৰকাৰে
সেই এজন কেণ্ডিডেটৰ কথা কোৱা নাই, চৰকাৰে সেই গোটেই পদবীবিলাকৰ কথা একেলগতে কৈ তেওঁলোকে দেখুৱাব খুজিছে যে অহা 11 মে' তাৰিখৰ দিনা 39,567টা পদত তেওঁলোকে নিযুক্তি দিব।